হাফিজিয়া ও কাৰিয়ানা মাদ্ৰাছাৰ বাৰ্ষিক দিনী জলসা। ইয়াত আমাৰ 5জন হাফিজ ইয়াৰ পৰা ওলাই যাব। ইতিমধ্যে আমাৰ সভাৰ কাম সম্পূৰ্ণ শেষ হৈছে। আমাৰ কাৰিসকল আহিব। আমি সকলোকে অনুৰোধ জনাম যাতে সেই 5 তাৰিখৰ দিনা সকলোৱে ইয়াত সমবেত হৈ আমাৰ যিখন সভা এই মাদ্ৰাছাৰ পক্ষৰ পৰা অনুষ্ঠিত কৰা হৈছে এইটো যাতে সাফল্যমণ্ডিত কৰে। মাদ্ৰাছাৰ নাম হৈছে হাফিজিয়া ও কাৰিয়ানা মাদ্ৰাছা। বক্তাসকল ক'ৰ পৰা আহিব? মুখ্য যিজন তেখেত হ'ল কাশ্মীৰৰ পৰা আহিব আৰু এজন ইউপিৰ পৰা আহিব আৰু বাকী আমাৰ অসমত থাকিব 2জন। তেওঁলোকৰ নাম কাৰি তৈয়ব জামান তেখেত ইউপিৰ পৰা, তেখেত হ'ল কাশ্মীৰৰ, আৰু কাৰি ৰিয়াজ চাহাব তেখেত আমাৰ অসমৰ কাৰণে বিখ্যাত, তেখেতো থাকিব। আনোৱাৰ হুছেইন চাইদি চাহাব তেখেত কলকাতাৰ, এইসকল থাকিব।